অসম দেখিছে মই ক'ত আছোঁ মই আছোঁ ইমান ডাঙৰ এটা মুৰ্গীৰ লগত আৰু মুৰ্গীটোৰ লগত কিয় আছোঁ হয় মই আছোঁ আমাৰ খানাপাৰা ভেটেনেৰী ওচৰত থকা ভেটেনেৰী সমীপত থকা পশুধন আৰু হাঁহ কুকুৰাৰ মেলা 2024 আহক ভিতৰলৈ যাওঁ। এয়া BV 380 এয়া দেখিছে BV 380 এইটো ৰেইনবো ৰোষ্টাৰ এইটো গিনি ফল এইটো কি হয় মই নাম নাজানো বাৰু এইটো টাৰ্কি বাৰ্ড কিমান ডাঙৰ চাওক এইটো কাডাকনাথ এই পশুধন আৰু হাঁহ কুকুৰাৰ মেলাখন সঁচাকৈ চাব লগা এখন মেলা। ইয়াতে বিভিন্ন ধৰণৰ আৰু বিভিন্ন প্ৰতিষ্ঠানৰ পৰা তেওঁলোক আহে বিপণী দিয়ে। সৰু সৰু আমাৰ নিচিনা পশুধনৰ লগত জড়িত কৰ্মীৰ লগতে ডাঙৰ ডাঙৰ কৰ্মীও ডাঙৰ তেনেকৈ বাহুবলীৰ নিচিনা ডাঙৰ প্ৰতিষ্ঠান পশুধনৰ কৰ্মী তেওঁলোকো ইয়াতে আহে। গতিকে আহিব আপোনালোকে চাব ইয়াৰ পৰা বহুতখিনি আপোনালোকে শিকিবলৈ পাব বহুতখিনি জানিবলৈ পাব কেতিয়াও আগতে নেদেখা নজনা বহুত বস্তু ইয়াতে দেখিবলৈ পাব। আৰু যদি আপোনালোকে ফাৰ্মিঙৰ লগত জড়িত হ'ব খোজে বা ফাৰ্মিঙৰ প্ৰতি ইণ্টাৰেষ্টেড তেনেহ'লে ডেফিনেটলি আপোনালোকে আহিব চাব। এই 7 জানুৱাৰী লাষ্ট ডেট আৰু আজি 6 জানুৱাৰী ৰাতিকে হ'লেও এই ভিডিঅ'টো আপোনালোকক দেখুৱাম বুলিয়ে বনাইছোঁ কাৰণ আপোনালোকেও এই বিষয়ে জানিব লাগে। এইটো এটা বহুত ডাঙৰ প্ৰজাতিৰ ষাঁড় গৰু ইয়াৰ নাম হ'ল গিৰ। বহুতেই জানে যিসকলে গৌ পালনৰ লগত জড়িত তেখেতসকলে ভালদৰে জানে। চাওক কিমান ডাঙৰ এটা গৰু আৰু ইয়াতে বিভিন্ন প্ৰজাতিৰ গৰু পোৱা যায় লগতে জাৰ্চি গৰু হওক মহ ডাঙৰ বিভিন্ন প্ৰজাতিৰ কেতিয়াও নেদেখা ধৰণৰ প্ৰজাতিৰ আপোনালোকে গৰু মহ সকলো ইয়াতে দেখিবলৈ পাব। এইকেইটা হাঁহ মষ্ট প্ৰবলি হোৱাইট পেকিং হয়। এইটো লিখা নাই বাৰু এইকেইটা হোৱাইট পেকিং বুলি ধৰিছোঁ। আৰু ইয়াতে দেখিছে মাছৰ এটা ডিজাইন বনাই থৈছে ফিচাৰীৰ ডিজাইন এটা ধুনীয়া ষ্ট্ৰাকচাৰ এটা বনাই থৈছে আপোনালোকে চাওক। এনেদৰে এইটো এটা মডেল হয় আপোনাৰ ইণ্টিগ্ৰেটেড ফাৰ্মিঙৰো এটা মডেল বুলি আহিব পাৰে। ইয়াতে এই ছাইডৰ সেইখিনিত আপোনাৰ হাঁহ পুহিব পাৰে আৰু ফিচাৰী পাৰত এনেকৈ হাঁহ পোহাৰ এইটো এটা ইণ্টিগ্ৰেটেড ফাৰ্মিঙৰ মডেল হয়। এয়া দেখিছে টাৰ্কি ডাঙৰ বিভিন্ন ধৰণৰ আৰু এয়া বতা চৰাই। এইকেইটা কি হয়? এইকেইটা খাকী কেম্বেল। আৰু এটা কথা কওঁ বহুতে মোক কেজৰ কথাও সুধি থাকে আৰু ইয়াতে কেজৰ বিভিন্ন ধৰণৰ বিপণী আছে এখন দুখন নহয় গতিকে আহিব। এইখন হ'ল গডৰেজ কোম্পানীৰ বিপণী গডৰেজ এগ্ৰ'ভেটৰ। আপোনালোকে ইয়াতে আহিলে ইয়াতে দানাৰ কথাও সুধিব পাৰিব বিভিন্ন নজনা কথাও আপোনালোকে জানিব পাৰিব। সেইকাৰণে এই মেলাখনত অহাটো খুবেই জৰুৰী। যোৱা বছৰ মই আহিছিলোঁ সঠিক টাইমতে।
এইবছৰ খালি বহুত লেট হ'ল আহি পাওঁতে, আৰু এইবছৰ আমাৰ এক্সিবিশ্যন কৰাৰ কথা আছিলেও। এয়া খানাপাৰা আমাৰ ভেটেনাৰী খেলপথাৰত চলি আছে পশুধন আৰু হাঁহ কুকুৰাৰ মেলা 2024। গতিকে আপোনালোক সকলো আহক। 7 জানুৱাৰী দেওবাৰে লাষ্ট। আপোনালোকে সকলোৱে আহক, এবাৰ চাওক, আৰু চাই সঁচাকৈ উপকৃত হ'ব বুলি মই ভাবিছোঁ। সেইকাৰণে এই ৰাতিখন আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাইছোঁ। আপোনালোকে আহিব 7 জানুৱাৰী দেওবাৰে লাষ্ট ডেট।